কিমান তাৰিখে যাম কৈছোঁ তেনেকৈ আমি যাম মাৰ্চৰ যিহেতু আমি অৰুণাচল গৈছোঁ আৰু ইয়াতকৈ ডাঙৰ ডাঙৰ আমি অফৰত পাম এনেকৈ শিলগুটি ওলাই থকা ডাঙৰ ডাঙৰ শিলগুটি ওলাই থকা এই ৰাস্তাৰ মাজত গৈছে দে বুলি তো এইখনে লৈ যাম ৰাইডত আমি মানে এইখনকে লৈ যাম ৰাইডত এক্সপালছখনকে অ'কে চ' গাইজ এতিয়া গৈ আছোঁ আমি অকণমান ফুৰিবলৈ তো আজি ছানডে হয় কিন্তু ছানডে ৰাইড নহয় এইটো চ' এইফালে ভাস্কৰ আছে সুৰজ আছে আৰু মই আছোঁ চ' বাকী যিহেতু আমি কি বুলি কয় নিউকে ৰাইড এটা প্লেনিং কৰিছোঁ যোৱাটো ভিডিঅ'টো গমেই পাইছা তাৰে মানে অকণমান আপডেট দিম বুলি ওলালোঁ আজি চ' আজি মানে ভিডিঅ'টো অকণমান বেলেগ টাইপৰ হ'ব চবখিনি দিম মানে আজি ড্ৰ'ন শ্বটৰ পৰা কিবা চিনেমেটিক এইফালে থাকিব কি বুলি কয় 360ৰ পৰা শ্বট থাকিব এনেকৈ বহুতকেইটা শ্বট থাকিব মানে অকণমান যিহেতু ভিডিঅ'বোৰ অকণমান মানে ভালকৈ বনাব ট্ৰাই কৰি আছোঁ চ' আজি মানে অকণমান ভালকৈ বনাবলৈ ট্ৰাই কৰিম এডিটিং অকণমান ভালকৈ দিব ট্ৰাই কৰিম সেইটোৱে চ' বাকী আজি গৈছোঁ আমি অকণমান জংঘল টাইপৰ এৰিয়া মানে অকণমান অফৰোডিং সেনেকুৱা যদি পাওঁ সেনেকুৱা জেগাত গৈ আছোঁ অকণমান ভালকৈ ড্ৰ'ন শ্বট ল'ব পাৰোঁ চিনেমেটিক ল'ব পাৰোঁ সেনেকুৱা জেগাত গৈ আছোঁ তো বাকী আমি ৰাইডটো কেই তাৰিখে গৈ আছোঁ আমি সেইটো কৈ আছোঁ মানে আজি ডেটটো ফিক্স কৰি দিম এই ভাই আজি ইয়াতে বজাৰ আছে তো আজি মানে ডেটটো কৈ দিম কিমান তাৰিখে যাম আমি কি মাহৰ কেই তাৰিখে যাম সেইটো ডেটটো কৈ দিম ধুনীয়াকৈ তো ভিডিঅ'টো শেষলৈকে চাই থাকা অকণমান দেৰিকৈ জনাই আছোঁ কেই তাৰিখে আমি ৰাইডটো যাম ঠিক আছে এইটো গমেই পাইছা আমি গৈ আছোঁ অৰুণাচল চ' অৰুণাচলৰ ক'ত যাম সেইটো বৰ্তমান নকওঁ এইটো ভিডিঅ'ত জনাই নিদিওঁ আমি আৰু এটা নেক্সট ছানডে ওলাম তো সেইটো ছানডেত তেনেকৈ কৈ দিম আৰু আমি ক'ত যাম তো অৰুণাচলৰ ক'ত যাম তো যদি আপোনালোকে কোনোবাই গেছ কৰিব পাৰিছা তো তেতিয়াহ'লে এতিয়া কমেণ্ট কৰি জনোৱা আমি অৰুণাচলৰ ক'ত যাম তো এটা হিণ্টছ দি দিম মানে যদি আমাৰ লাক ভাল আছে যদি আমি লাক পাওঁ তো তেতিয়াহ'লে আমি বৰফ পাম মানে এইটো জেগাত য'ত আমি ৰাইডটো প্লেনিং কৰিছোঁ এইটো জেগাত আৰু এই কথা চ' যদি কোনোবাই গেছ কৰিব পাৰিছা তো তেতিয়াহ'লে কমেণ্ট কৰি জনাই দিয়া আৰু তো বাকী এতিয়া আমি আগত গৈ আৰু ড্ৰ'নখন ল'ম ব্ৰ' এটাৰ আছে মানে ড্ৰ'ন তো তাৰ ড্ৰ'নখন ল'ম বাকী বোলৰ পৰা আহি আছে ভাস্কৰ আৰু সুৰজ আহি আছে তো বাকী যিটো ৰাইডত লৈ গৈছোঁ আমি এখন বেলেগ বাইক মানে মোৰখনো লৈ নাযাওঁ মোৰ এইখন এমটিখনো লৈ নাযাওঁ আৰু এইফালে ভাস্কৰ ভাইৰ 250 আছে সেইখনকো লৈ নাযাওঁ মানে তো আমি লৈ গৈ আছোঁ কি বাইক লৈ গৈছোঁ এইখন যিখন দেখি হৈছে এইখন হ'ল এক্সপালছ তো কেনেকুৱা হ'ব গাইজ কমেণ্ট কৰি জনাব তো আমি এইখনতে যাম বুলি ভাবিছোঁ আৰু মানে কথাটো হ'ল কি তাতে যিহেতু আমি অফ ৰোডিং ফুল পাম না তো সেইটো কাৰণে এক্সপালছখন ধুনীয়া পাৰফৰ্মেঞ্চ পাম আৰু তো সেইটোৰ কাৰণে এক্সপালছখন নিব খুজি আছোঁ চ' কমেণ্ট কৰি জনাব কোনখন লাগে ডিউকখন লাগিব নে এক্সপালছখন মানে কথাটো হ'ল কি আমি এক্সপালছখন লৈ গ'লে আমাৰ মানে বহুতখিনি সুবিধা হ'ব তো সেইটো কাৰণে আমি এক্সপালছখন চইচ কৰিলোঁ আৰু আমি এক্সপালছখন লৈ যাম বুলি চ' বাকী ইয়াতে ড্ৰ'নখন লৈ লওঁ ধুনীয়াকৈ সিফালে চাব পাৰে আহিবলৈ এটা নদী ইফালে চাব পাৰে ধুনীয়াকৈ আৰু এইফালে পাহাৰ আছে আমি গৈছোঁ ইপিনে এতিয়া কোনপিনে গৈছোঁ আমি নাম আছে না জেগাটোৰ নাম মানে কেনেকুৱা ধৰণৰ এইফালে জিমিৰিকা হৈ কিবা এনেকৈ যাব লাগে আচ্ছা আচ্ছা বাৰু য'ত যাম আৰু এনেই চ' বাকী ইফালে চাব পাৰে নদীটো বহুত আগতে গৈছিলি আচ্ছা চ' বাকী আমাৰ বাইক আছে মোৰখন আৰু এইখন হেৰি এক্সপালছ বগৰী গছ বুলি চাব পাৰোঁ বগৰী খাই আছোঁ এতিয়া চ' পকা বগৰী নাই গাছ প্ৰত্যেক কেঁচা হৈ আছে পকিবই জানা নাই তাকে এতিয়া বিচাৰি ফুৰি বোলে গোটেই বগৰী গছে হয় তাৰ পৰা এনেকৈ বোলে গোটেই বগৰী গছ তো মাজত আৰু খাইছিলোঁ এটা তো ভালে লাগিছে তো এইবিলাক নাই গাছ গোটেই কেঁচা হৈ আছে এতিয়া দুটামান বগৰী খাওঁ এই দৰত আছে মানে লগ পাওঁ তো তাতে খাওঁ তাৰপিছত ওলাই দিম আৰু এইফালে আগত
অ'কে গাইছ, আৰু পাই গ'লোঁ আমি ইফালে পাহাৰ। ত' এতিয়া উজাই আছোঁ আমি পাহাৰত। ত' এইফালে কিবা বুলি কয় গাঁওটো জেমেৰী গাঁও নে কি বুলি কয়। এবাৰ আহিছিলোঁ আমি, বহুত দিনে হৈ গ'ল ইয়াতে অহা, মানে জেমেৰী গাঁও বুলি কয়। তাতে কমলা বাগান আছে আৰু মানে অৰেঞ্জ ভিলেজ বুলি কয় সেইখিনি জেগাখিনি। ত' তাতে আহি আছোঁ আমি বহুত দিনেই হ'ল। চ' বাকীখিনি চাব পাৰে, পাহাৰত উজাই আছোঁ আৰু অলপকৈ। ত' বেছিও ইমান আপ নাই আৰু এইখিনিয়ে। তো চাব পাৰে জেগাখিনি এনেকুৱা। এনেই অকণমান আপ আছে, এইখিনি বুজাব লাগিব ধুনীয়াকৈ, এইখিনি চাই লোৱা। আৰু এনেকুৱা জেগাতহে যাব মন যায় মানে, আৰু সেনেকুৱা জেগাত গ'লে এনেকুৱা আগৰখন যে লৈ গৈ আছে এক্সপালছ, এনেকুৱা লাগিব। তেতিয়াহে মানে বেছি ভালকৈ অফ ৰোডিং কৰিব পাৰিম। যিহেতু এখন ৰিজৰ্ট আছে, যোনখন হ'ল বাটাৰফ্লাই ৰিজৰ্ট। চ' এইফালে চাব পাৰে, এইখনেই হ'ল বাটাৰফ্লাই। চ' ইয়াতে আহিম আহিম কৰি আছিলোঁ, কিন্তু অহা হোৱা নাই। এইখনেই হ'ল বাটাৰফ্লাই ৰিজৰ্ট। গৈ আছোঁ আগত আৰু কিমানখিনি পাৰোঁ। চ' এইফালে মানে পাহাৰত উজাবলৈ চাম আৰু যদি এইখন পৰাত ভাল জেগা লোকেশ্যন পাওঁ, তাতে আমি ধুনীয়াকৈ ড্ৰ'ন চৰণ উৰাম তেনেকৈ ধুনীয়াকৈ। সেই কথা। তো বাকী অকণমান টাইম ৱেইট কৰোঁ আৰু কৈ আছোঁ আমি কিমান তাৰিখে ওলাই দিম আমি অৰুণাচল ৰাইডটো। ঠিক আছে। চ' বাকী যোনে যোনে নতুনকৈ চাইছা তো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইটো সৰুকৈ নদী, মানে আমি এতিয়া উঠি আহিলোঁ পাহাৰৰ ওপৰত উঠি আহিছোঁ আমি এতিয়া। মানে পাহাৰৰ ওপৰত ভিলেজ আৰু মানে ধুনীয়া আৰু এইফালে চাব পাৰে গোটেই পাহাৰ হয়। ভাই ক'ত আহি গ'লোঁ আমি ভাই। এইটো গোবৰত কেপচাৰ কৰিব পাৰিছে নাই নাজানো, মানে বহুত ওপৰত উজাই আছোঁ এনেকৈ। দেখিছা গাড়ীয়ে আহিছে এইখন পিছত। ৰাস্তাটো চোৱা কি ধুনীয়া সৰু, কি ধুনীয়া সৰু বোলে, মানে ৰাস্তাটো সৰু আৰু বাকী ৰাস্তা হয় ভালে ৰাস্তা। বাকী পূৰা ওপৰত উজাই আছোঁ গাইছে এনেকৈ। এইফালে আৰু আপ আছে চাগে নাজানো, গৈ থাকিলে গম পাম ধুনীয়াকৈ। ভাই আপ আছে ভাই। ৰাস্তাটো একদম সৰুৱে, মানে আগৰ পৰা নহয়, মানে চাৰিচকীয়া এখন যদি গৈ থাকে তেতিয়াহ'লে মানে ৰাস্তা নোহোৱা হৈ যাব আৰু ধুনীয়াকৈ। এইফালে চাই ল'ব পাৰে, পূৰা সৰু ৰাস্তা হয় আৰু পূৰা ওপৰতে গৈ আছোঁ এতিয়া। আৰু এইফালে ভাল লোকেশ্যন যদি পাওঁ তেতিয়াহ'লে তাতে সোমিম, তাৰপিছত তাৰ পৰা ৰিটাৰ্ণ হৈ দিম আৰু ধুনীয়াকৈ। অ'কে গাইছ, এতিয়া গৈ আছোঁ আমি ৰিটাৰ্ণ হৈ। চ' আধালৈকে আহিছিলোঁ মানে। তো মানে চাব লগা তেনেকৈ জেগা নাই, মানুহৰ ঘৰ আছে সিয়ে, বাকী ৰাস্তাটো ইয়ে এনেকুৱাই আৰু। তো বাকী বেলেগ তেনেকৈ চাব লগা নাই। চ' আছোঁ ইফালে চাব পাৰে, এক্সপালছো পূৰা যাব। তুলি এইফালে গোটেই কাম কৰি আছে, আৰু এইফালে চাব পাৰে এইফালে ভিডিঅ' বনাবৰ কাৰণে দৌৰাই দিছোঁ। আৰু এতিয়া গৈছোঁ আমি এইফালে ওপৰত। তো এনে আৰু সেইটো ফানৰ কাৰণে। হৈ গ'ল। চ' এতিয়া ড্ৰ'নছত দেখাইছোঁ। এতিয়া মই
এক্সপালছখনত চ' এইফালে চাব পাৰে আৰু মই যে কৈছিলোঁ আমি লৈ যাম এক্সপালছখন বুলি ত' এইখনে লৈ যাম ৰাইডত আমি মানে এইখনকে লৈ যাম ৰাইডত এক্সপালছখনকে ত' কাৰণটো হ'ল গাইছ এইফালে চাব পাৰে অফ ৰোডিং আৰু মোৰ চাব পাৰে এমটিখন চ' ডিউকেই হওক এমটি হওক অকণমান মানে সেনেকৈ প্ৰব্লেম দিব কাৰণ যিহেতু আমি অৰুণাচল গৈছোঁ আৰু ইয়াতকৈ ডাঙৰ আমি অফ ৰোড পাম এনেকৈ শিলগুটি ওলাই থকা ডাঙৰ শিলগুটি ওলাই থকা এই ৰিক্সা শ্লিপ মাৰি দিয়ে মানে চ' এইখনত বাৰু টেনশ্যন নাই ইমান এটা চ' সেইটো কাৰণে ভাবিছোঁ কি আমি এক্সপালছখন লৈ যাম ধুনীয়াকৈ আৰু এনেকুৱা এইখিনিতো ইমানখিনি অফ ৰোড নাই কিন্তু তাতে বহুত ডাঙৰ অফ ৰোড পাম এনেকুৱা পাহাৰৰ পৰা লেণ্ডশ্লাইড হোৱা তেনেকৈ ডাঙৰ শিল আৰু ৰাস্তা ভাল নহ'ব এনেকুৱা নিচিনা বহুত ডাঙৰ মানে অফ ৰোডিং পাম তো সেইটো কাৰণে ভাবিছোঁ কি আমি এতিয়া এইখন লৈ যাম মানে এক্সপালছখন তো তেতিয়া মানে কিবা এটা ভাল হ'ব মানে কথাটো হ'ল কি আমি যিহেতু অফ ৰোডিং পামেই আৰু অফ ৰোডিঙৰ মজা লোৱাৰ কাৰণে আমাৰ ডিউকখন আৰু এমটিখন এনেকৈ ভাল নহ'ব সেইটো কাৰণে ভাবিছোঁ কি এক্সপালছখন ল'ম আৰু ধুনীয়াকৈ এনেকৈ থিয় দি হৈও আমি হেৰি কৰিব পাৰিম কি বুলি কয় অফ ৰোডিং কৰি যাব পাৰিম মানে কিবা এটা ভাল হ'ব আৰু এক্সপালছখন লৈ গ'লে তো সেইটো কাৰণে ভাবিছোঁ কি এক্সপালছখন লৈ যাম এনেকৈ ধুনীয়াকৈ অফ ৰোডিং কৰিম চ' মানে ডিউকখন লৈ গ'লে আমি অফ ৰোডিঙৰ মজাটো নাপাম সেইটোৱে কথা তো সেইটোৰ কাৰণে ভাবিছোঁ কি এক্সপালছখন লৈ যাম পূৰা এনেকৈ ধুনীয়া লাগিব তো সেইটো কাৰণে এক্সপালছখনকে আমি চিলেক্ট কৰিলোঁ আৰু লৈ যোৱাৰ কাৰণে সেইটোৱে কথা বোলে চাব পাৰে তো ৰাস্তাটো এইখিনি সৰু সুৰা অফ ৰোড তো এইবোৰতো একো টেনশ্যনে নাই মানে তো তাতে আৰু ডাঙৰ অফ ৰোডিং পাম না তো সেইটো কাৰণে ভাবিছোঁ সেইখন লৈ যাম ধুনীয়াকৈ তো এতিয়া ৰিটাৰ্ণ হৈ গৈ আছোঁ আমি ধুনীয়াকৈ আৰু এইফালে পাই গ'লোঁ আমি ভাল ৰাস্তা ওপৰৰখিনি গোটেই মানে বেয়া ৰাস্তা আছিলে কমেই পাইছে চ' আৰু সেনেকৈ চাব লগা জেগা নাই মানে তেনেকৈ তো সেইটো কাৰণে আমি ৰিটাৰ্ণ হৈ দিলোঁ আৰু চাব পাৰে বেলিটো ডুবু হ'ল আৰু তো টাইম হৈ গ'ল মানে কেইটাবা বাজিলে 4টামান বাজে আৰু চাগে সেইটোৱে কথা চ' বাকী ৰাস্তাটো চাব পাৰে এনেকুৱা আৰু তো ইটো ৰাস্তাৰে মানে এনেকৈ গৈ পাথাৰখামা ওলাব পাৰে মানে এইটোৱে আগৰ পৰা য'ত আমি পাথাৰখামাৰ সিপিনতে ওলাব পাৰে সেইটো ৰাস্তাৰ পৰা আমি ৰিটাৰ্ণ হৈ দিছোঁ মানে সেইটোৱে কথা চ' বাকী এতিয়া আমি কিমান তাৰিখে গৈ আছোঁ কি মাহত গৈ আছোঁ সেইটো কৈ আছোঁ ধুনীয়াকৈ পিছত গৈ আৰু অকণমান আগত নামি আৰু কৈ আছোঁ মানে ধুনীয়াকৈ এইবোৰে প্ৰব্লেম ৰাস্তাৰ মাজত গৈছে দে অ'কে গাইজ ফাইনেলি আমি আহি গ'লোঁ ঘূৰি পাকি মানে চানডে বোলে আমি তিনিজনেই গ'লোঁ ঘূৰি পাকি আহিলোঁ আমি ধুনীয়াকৈ ত' বোলে বাকীখন ৰখাই দিলোঁ ৰাস্তাতে আছোঁ এতিয়া চ' এতিয়া আহিল মেইন কথাটো আমি কিমান তাৰিখে যাম কৈছোঁ ধুনীয়াকৈ চ' আমি যাম মাৰ্চৰ 5 তাৰিখে ত' 5 তাৰিখে গৈছোঁ আমি মাৰ্চৰ ত' হোলী আছে তাৰ আগত তাৰপিছতে আমি হোলীৰ পিছৰ দিনাই ধুনীয়াকৈ ওলাই দিম আৰু চ' সেইটোৱে হ'ল কথাটো লাষ্ট আজি তাৰিখটো কাৰণে পৰা ইণ্ডিঙত কৈ দিলোঁ তাৰিখটো ত' এইটোৱে আৰু আগৰ ভিডিঅ'খিনি চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব চ' এনেই মানে আজি অকণমান বেলেগ চিষ্টেমৰ ভিডিঅ'টো দিলোঁ আৰু চ' সেই কথা চ' বাকী এতিয়া আমি গৈছোঁ 5 মাৰ্চ আমি গৈছোঁ অৰুণাচল ত' ক'ত গৈছোঁ নেক্সট ভিডিঅ'ত গৈছোঁ ধুনীয়াকৈ আৰু গৈছে আমাৰ লগত এক্সপালছ তো এইখন লৈ গৈ আছোঁ আমি ভাস্কৰ ভাইৰ লগত এইফালে আছোঁ সি দেখাই দিছোঁ এইফালে আছে পূৰা চশমা মাৰিছে ইয়াৰ লগত আমি দুজনে এইখনত আৰু ইহঁতে যাব বেলেগ এখনত কিহত যাবি কিবা চাইকেল টাইকেল লৈ যাবি নেকি ডমিনাৰত যাব চ' সেইটোৱে কথা চ' এতিয়া আজিলৈ বাই বাই আৰু নেক্সট ভিডিঅ' লগ পাম বাই বাই লাভ ইউ অল বাই বাই